পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ জয়তে আমি তামোলপুৰ জিলাৰ ৰামপুৰ কাঠেনী শংকৰ মাধৱ ছোৱালী নাগাৰ নামদল তৰফৰ পৰা আপোনালোক সদৌতিৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিছো। লগতে যিসকল মহান উদ্যোক্তাই আজিৰ এই অনুষ্ঠানটিলৈ আমাক মাতি আনি আপোনা সব তথা ভগৱন্তৰ ওচৰত নাম কীৰ্তন কৰাৰ সুযোগকণ আগবঢ়াইছে, এই চেগতে আমাৰ এই দলটিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে উপস্থিত ৰাইজৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। আজি আপোনা সবৰ মাজত এটি নতুন নাগাৰ নামৰ কাহিনী গাম বুলি আমি থিয় হৈছো। নামটি এই বছৰৰ বাবে আমি নতুনকৈ লৈছো। লিখি উলিয়াইছে গণকজাৰ নিবাসী মাননীয় শ্ৰীযুত দীপক কুমাৰ ডেকা ডাঙৰীয়া দেৱে। এই নামটি একেবাৰে নতুন নাম, গতিকে আপোনালোকক এটি অনুৰোধ জনাইছো, যেহেতু আজিকালি ইউটিউবত চবে ভিডিঅ'বিলাক এৰি দিয়ে, এখেতসকলেও নিশ্চয় তেনেকুৱা চেনেলত যোগেদি নামৰ ভিডিঅ'বিলাক এৰি দিয়ে। আমাৰ আপত্তি নাই, কিন্তু আপোনালোকক আমি সকলোকে কৈছো, যদি নামটিৰ ভিডিঅ' আপোনালোকে কৰে আমি আপোনালোকক হাতযোৰ কৰিছো আৰু নামটিৰ মাজলৈ আগবাঢ়িছো। যদি নামটি পৰিৱেশন কৰোঁতে কিবা ভুল ত্ৰুটি থাকে তাৰ বাবে আমি আগতীয়াকৈ মাৰ্জনা বিচাৰি, যেহেতু আমি অকণমান পৰিৱেশটো বেলেগ দেখিছো, আপোনালোকেও গমেই পাইছে, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো এই অনুষ্ঠানটি যেন আপোনালোকক আৰু আমাক সুকলমে পৰিৱেশন আৰু পৰীক্ষণ কৰাত সহায় কৰে। কৃষ্ণ। ঈশ্বৰে সজিলে যাবৰে পৰতে যাবি কেনমতে, যাবৰে পৰতে যাবি কেনমতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এৰি এইখন সংসাৰ ঈশ্বৰে সজিলে, যাবৰে পৰতে যাবি কেনমতে, যাবৰে পৰতে যাবি কেনমতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এইখন সংসাৰ ঈশ্বৰে সজিলে, যাবৰে পৰতে যাবি কেনমতে, যাবৰে পৰতে যাবি কেনমতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এৰি এইখন ঈশ্বৰে সজিলে, যাবৰে পৰতে যাবি কেনমতে, যাবৰে পৰতে যাবি কেনমতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এৰি এ হৰি এ
জীবর উত্তম মনুষ্য জনম ও হিও আছে কালে রখি এ হরি হরিত ভকতি হরিত ভকতি করে জি দুজনে ও সিজনে মুকুতি পাই হরির নাম লবলই হেলা ন করিবা হরির নাম হরির নাম লবলই হেলা ন করিবা হরির নাম হরির নামত মুকুতি পায় হরির নামত মুকুতি পায় এইখন সংসাৰ সজিলে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ জয়তে আমি তামোলপুৰ জিলাৰ ৰামপুৰ কাঠেনী শংকৰ মাধৱ ছোৱালী নাগাৰ নাম দল তৰফৰ পৰা আপোনালোক সদৌতিৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ লগতে যিসকল মহান উদ্যোক্তাই আজিৰ এই অনুষ্ঠানটিলৈ আমাক মাতি আনি আপোনা সব তথা ভগৱন্তৰ ওচৰত নাম কীৰ্তন কৰাৰ সুযোগকণ আগবঢ়াইছে এই চেগতে আমাৰ এই দলটিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে উপস্থিত ৰাইজৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আজি আপোনা সবৰ মাজত এটি নতুন নাগাৰা নামৰ কাহিনী গাম বুলি আমি থিয় হৈছোঁ নামটি এই বছৰৰ বাবে আমি নতুনকৈ লৈছোঁ লিখি উলিয়াইছে গণকজাৰ নিবাসী মাননীয় শ্ৰীযুত দীপক কুমাৰ ডেকা ডাঙৰীয়া দেৱে এই নামটি একেবাৰে নতুন নাম গতিকে আপোনালোকক এটি অনুৰোধ জনাইছোঁ যেহেতু আজিকালি ইউটিউবত চবে ভিডিঅ'বিলাক এৰি দিয়ে এখেতসকলেও নিশ্চয় তেনেকুৱা চেনেলত যোগেদি নামৰ ভিডিঅ'বিলাক এৰি দিয়ে আমাৰ আপত্তি নাই কিন্তু আপোনালোকক আমি সকলোকে কৈছোঁ যদি নামটিৰ ভিডিঅ' আপোনালোকে কৰে আমি আপোনালোকক হাতযোৰ কৰিছোঁ আৰু নামটিৰ মাজলৈ আগবাঢ়িছোঁ যদি নামটি পৰিৱেশন কৰোঁতে কিবা ভুল ত্ৰুটি থাকে তাৰ বাবে আমি আগতীয়াকৈ মাৰ্জনা বিচাৰি যেহেতু আমি অকণমান পৰিৱেশটো বেলেগ দেখিছোঁ আপোনালোকেও গমেই পাইছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অনুষ্ঠানটি যেন আপোনালোকক আৰু আমাক সুকলমে পৰিৱেশন আৰু পৰীক্ষণ কৰাত সহায় কৰে কৃষ্ণ ভক্ত প্ৰাণ ৰাইজক আমি কৰ নমস্কাৰ পুৰাণৰ পদ আমি কৰিব পৰীক্ষিতৰ পুত্ৰ ছিল ৰজা জন্মে যায়
মহাবলবান ৰজা জগতে যা